নমস্কাৰ সকলোকে মই ৰিম্পিয়ে আন এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আৰু আজি সপ্তমী পূজা অৱশ্যে মই চাগে ভিডিঅ'টো দিয়ালে পূজা শেষে হ'বগৈ কিন্তু আজি মঙ্গলবাৰ মোৰ উইক অফ মঙ্গলবাৰে মোৰ বন্ধ থাকে গতিকে ভাবিলোঁ আজি মই ওলাই যাওঁ লগৰ দুজন খুব ভাল বন্ধুৰ লগত সিহঁতি মোৰ খুবেই খাছ বন্ধু বহুতে জানে বহুতে নাজানে আপোনালোক আটাইকে তেওঁলোকৰ লগত চিনাকিও কৰাই দিম আৰু আজি মই বন্ধৰ দিনটো ক'ত যাওঁ কি কৰোঁ সকলোবোৰ দেখুৱাম আৰু এইটো হৈছে মোৰ পিজি আৰাধ্যা গাৰ্লছ হোষ্টেল মই এতিয়া যাবলৈ ওলাইছোঁ মটো বুক কৰিছোঁ উবেৰ মটো আৰু উবেৰ মটোত মই যাম আহি পোৱা নাই ৱেইট কৰিছোঁ মটোখন বুক কৰা মোৰ যথেষ্ট সময় হ'ল যথেষ্ট সময়ৰ পূৰ্বে মই বুক কৰিছিলোঁ কিন্তু যিহেতু পূজাৰ বতৰ সেইকাৰণে চাগে অলপ ভিৰ ভাৰ বেছি হৈছে আৰু আহি পোৱাত দেৰি হৈছে তথাপিও ৱেইট কৰিছোঁ কৰি আছোঁ আৰু ৱেইট Finally! আপোনালোকক যে কৈছিলোঁ মই দুজন ফ্ৰেণ্ডক লগ কৰিম আচলতে তিনিজন হ'ল অৰুণাও অনন্যা এই তামোল খকুৱা মানুহ সি পাত্তাই দিয়া নাই ই অনন্ত শইকীয়া সি মোৰ চবতছে পুৰণি ফ্ৰেণ্ড সি পঢ়ি থকা দিনৰ পৰাই ফ্ৰেণ্ড আনফৰ্চুনেটলি আমি এতিয়াও বন্ধু হৈ আছোঁ আৰু ইহঁতি দুটা অঁ মোৰো বহুত ডাঙৰ ভুল যে ই মোৰ বন্ধু বাকী দুটা মোৰ ভাল সিহঁতি দুটা বহুত ভাল ই যে মোৰ বন্ধু মানে মই বহুত মই বহুত লজ্জিত মানে তাকে লৈ কিন্তু উপায় নাই আমি ফ্ৰেণ্ড দিয়া হয়গে মানুহ অহা কমিছে ন দাদা ক'ভিডৰ কাৰণে নাই এতিয়া অলপ বাঢ়িছে কিন্তু অলপ কমি আছে অঁ এই চাগে মঙ্গলবাৰ কাৰণে আজি কম ন বৃহস্পতিবাৰটো বেছি হয় মন্দিৰৰ বাহিৰৰ এই ঘৰটোতে চেণ্ডেল ৰাখিব পাৰি বিনামূলীয়াকৈ তেওঁলোকে চোৱা চিতা কৰে চেণ্ডেলসমূহ ইয়াতে ৰাখিব পাৰি তাৰ লগতে সোমাই আপোনালোকে এই যে ঘৰকেইটা দেখিছে ইয়াতে আপোনালোকে চাকি বন্তি ক্ৰয় কৰিব পাৰে তাৰ লগতে গোলাপ ফুল বাবাৰ খুব প্ৰিয় গতিকে গোলাপ ফুলো ল'ব পাৰে আৰু তাৰে এই দ্বিতীয়টো ঘৰত ভৰি হাত ধুব পাৰে মন্দিৰৰ ভিতৰলৈ যিহেতু সোমাম ভৰি হাত সকলোৱে ধুৱে আৰু সকলোখিনি বস্তু ইয়াতে আছে খোৱা পানীলৈকে আছে আপোনালোকে ইয়াতে ল'ব পাৰে গতিকে আপোনালোকে গম পালে আমি সাই বাবা মন্দিৰলৈ আহিছোঁ এই সাই বাবা মন্দিৰ চচলত আছে আৰু মই সাই বাবাৰ ভক্ত হয় প্ৰতি বৃহস্পতিবাৰে মই ব্ৰত ৰাখোঁ কিন্তু আজি যিহেতু দুৰ্গা পূজা গোটেই ভিৰ ভাৰ থাকিব আৰু ইমান ভিৰ ভাৰ ভাল নালাগে গতিকে মই যিহেতু ভিৰ ভাৰ বেয়া পাওঁ গতিকে ভাবিলোঁ আজি সময় ওলাইছে লগৰখিনিৰ লগত সাই বাবা মন্দিৰ আহোঁ সেইকাৰণে আমি সাই বাবা মন্দিৰত 4টা লগ হ'লোঁ এই 3টা গৈ আছে ফটো উঠিবৰ কাৰণে মানুহে সাধাৰণতে কয় ছোৱালীয়ে ক'ৰবাত গ'লে ফটো উঠে কিন্তু মোৰ ফ্ৰেণ্ডকেইটাক চাওক এইটো ফটো উঠা আৰম্ভ হৈছে দুজনী ছোৱালী কিন্তু ফটো উঠা নাই এই ল'ৰাকেইটাৰহে ফটো উঠাৰ উৎপাত হৈছে এয়া চাওক প'ষ্ট চাওক যিমান ফটোৱা কথা ক'লেও হাঁহিও মৰা নাই সিহঁতি অৰুণাভ কিমান ল'বা এখন ফটোত কিমান টকা ল'বা কিবা কবা অৰুণাভ
কিবা ক'বা? বিৰাট ভাল লাগিছে আপুনি ইয়াত ইয়াতে কাজিয়া পেচাল আৰু ভাল লাগিছে অনন্ত মানুহ দেই দন্দুৰা গতিকে আমাৰ শইকীয়া যাবলৈ ওলাইছে শইকীয়া ক'ত যাবা মইতো এতিয়া এজনী ছোৱালী চাব যাওঁ পূজাৰ সময়ত তোমাৰ ধৰা বহুত পূজা ওলাইছেতো পূজা কেইদিনমান চাই লওঁগৈ দুৰ্গা মা কালী মাৰ ৰূপত কাক কাক দেখিবলৈ পাওঁ কালীজনী লগত আছে আজিলৈকে কিমান হ'ল চোৱা চকুটো যাবই ভগৱানৰ চকুতে দিছে চকুটো যাবই কিন্তু সেইটো চোৱাৰ মানে তোমাৰ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব তুমি কি দৃষ্টিৰে চাইছা আমি সৌন্দৰ্য উপভোগ কৰিব লাগে নেকি সৌন্দৰ্যটো উপভোগ কৰিব লাগে কাৰণ ভগৱানৰ সৃষ্টি চব গতিকে সেইটো যাবলগীয়া নাই বাকী লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ চেনেলটো খুলিছে মৰম পালে তাৰ আগবাঢ়ি গৈ থাকিব মন্দিৰটোৰ এটা চুকত এজোপা নিমগছ আছে এইজোপা মোৰ পিছফালে থকা নিমগছজোপা এই নিমগছজোপা চিৰিৰ পৰা অনা হৈছে গতিকে এই নিমজোপা এটা চুকত মন্দিৰটোত আছে আমি এতিয়া যাবলৈ লৈছোঁ বন্ধৰ দিনটো বন্ধুৰ সৈতে আধ্যাত্মিকভাৱে আজি পাৰ কৰিলোঁ চাকি বন্তি জ্বলালোঁ ভগৱানক দৰ্শন কৰিলোঁ আৰু খুব ধুনীয়াকৈ পাৰ কৰিলোঁ এই মন্দিৰটো 6 মাইলৰ চচলত আছে ইয়ালৈ আহিবলৈ হ'লে আপোনালোকে 6 মাইললৈকে আহিব লাগিব আৰু 6 মাইলৰ পৰা মন্দিৰলৈ আধা কিলোমিটাৰমান বাট হ'ব এই বাটটোত অৱশ্যে আপোনালোকে আহিবলৈ হ'লে বেটেৰী ৰিক্সা ই ৰিক্সা পাব আৰু নহ'লে নিজৰ গাড়ীত যদি আহে আহিব পাৰে আৰু এই মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিলে 2012 চনত 2012 চনত এই মন্দিৰৰ প্ৰতিষ্ঠা কৰা হৈছিলে 3 বেলা ইয়াত আৰতি হয় আৰু ভিতৰ ভাগ এইবাবেই দেখুৱাব নোৱাৰিলোঁ কাৰণ ইয়াত ভিতৰত ভিডিঅ' কৰা এলাও নহয় গতিকে আজি আমি 4জন বন্ধু মোকে লগত লৈ 4জন বন্ধু ইয়াত লগ হ'লোঁ বন্ধৰ দিন অকণমান ফূৰ্তি কৰিলোঁ আৰু মই আগতেও জনাইছোঁ যে মই নিজেও চাই বাবাক মানুহ মই বৃহস্পতিবাৰে ব্ৰত কৰোঁ গতিকে আপোনালোক ইয়ালৈ আহিব পাৰে পুৱা দুপৰীয়া আৰু ৰাতি সন্ধিয়া সময়ত 3 বাৰে আৰতি হয় আৰু বৃহস্পতিবাৰৰ দিনটোত বহুত ভক্তৰ সমাগম হয় কিন্তু অন্য বাৰতো আজি দেখিবলৈ পাইছোঁ ভক্ত আহিছে আৰু ক'ভিডৰ পিছত আচলতে ধৰ্মীয় স্থানবোৰ বহুত দিন বন্ধ আছিলে আৰু পিছত কিছুমান নীতি নিয়মৰ মাজেৰে খুলিবলৈ দিয়া হৈছিলে তাৰপিছত এতিয়া কিছু কম সংখ্যক আজি আছে যিহেতু আজি মঙলবাৰ কিন্তু তথাপিও বৃহস্পতিবাৰৰ দিনটোত ইয়াত আৰু ভক্ত দেখিবলৈ পোৱা যায়